Hello, welcome to my YouTube channel Manas Bora Vlogs লৈ আপোনালোকক স্বাগতম জনাইছো। বৰ্তমান আছো যোৰহাটৰ অন্যতম মানে আপোনালোকৰ খুব সুন্দৰ এটা পৰিৱেশত আছো। বৰ্তমান অন্যতম এটা মানে পিকনিক স্পট বুলিও ক'ব পাৰি। বৰ্তমান পিকনিক খোৱা বন্ধ আছে, কিন্তু নেচাৰ উপভোগ কৰা এটা সুন্দৰ পৰিৱেশ ইয়াত আছে। আপোনালোকে দেখিবলৈ পাইছে কি সুন্দৰ সুন্দৰ পৰিৱেশ আছে, বহুত ধুনীয়া লাগিছে আহি পেলাই। বতৰটো হ'ল ডাৱৰীয়া, বৈদ্য বৰষুণ দি আছে, পুৰা বাম্পাৰ বৰষুণ। বৰ্তমান বৰষুণটো আমাৰ কম হোৱাৰ কাৰণে অকণমান মানে এনেই ওলাই আহিলোঁ। আৰু ইয়াত দেখিবলৈ আছে তিতিবুই এটাই বৰ্তমান জেকেটৰ কালাৰ চেঞ্জ হৈ গ'ল যিহেতু। আৰু এইবিলাক ফটো মৰা বিভিন্ন ধৰণৰ পজিশ্যন মানে আছে, এইবিলাক পজিশ্যনটো মায়াৰ পৰা এনেকৈ ফ্ৰেম বনোৱা আছে, ধুনীয়া ধুনীয়া আছে। এইফালে পিছফালে দেখিবলৈ পাইছে খুব সুন্দৰ ফুল ৰোৱা আছে, এইবিলাক বিভিন্ন ধৰণৰ বস্তু আছে, আপোনালোকে চাব পাৰে। আৰু এইটো মোৰ বেক চাইডে টকাটো হৈছে সংগ্ৰহালয় বুলি লিখা আছে। সংগ্ৰহালয়টো বৰ্তমান বন্ধ আছে, যিটো আজি মানুহ দুনুহ ইমান নাই, গতিকে চাগে বন্ধ আছে হয়তো, গতিকে সেয়াই। এইফালে আছে আপোনাৰ কৃষি পাম আছে, দেখিবলৈ পাইছে লিখা আছে কৃষি পাম বুলি। একদম মজা মজা জেগা, মুঠতে নেচাৰেল ভিউ উপভোগ কৰিবৰ কাৰণে ইয়াত আহিব পাৰে। খুব সুন্দৰ, একদম বিউটিফুল। অলৰেডি বেলেগে ফুৰি শেষ হ'ল, আমি জাষ্ট আহিছোঁ। বেলেগে ফুৰি শেষ, আমি জাষ্ট আহিছোঁ। আমি আহিছোঁ মানে মোৰ লগত আছে মিষ্টাৰ অনুপম দত্ত। অনুপম দত্ত আছে এতিয়া, এইজনে বাইক চাইক চলাই আহিছে, তিতি ফুৰি গৈছে, উপায় নাই আহিব লগা হৈছে। একদম মজা আহিছে, ধুনীয়া ধুনীয়া বিউটিফুল ভিউ। ছাতি এটা হৈ পৰিলে বোলে, ছাতি ফুলিছে টাইম ফুলা নাই বোলে, নিজে আইচ মজা। পিকচাৰ চেল্ফি মজা, চেল্ফি মেপ কৰে তাই বিন্দাছ। খুব সুন্দৰ আছে ইয়াত, বিভিন্ন ধৰণৰ ডাষ্টবিন দেখিবলৈ পোৱা গৈছে। এইফালে এটা ডাষ্টবিন আছে, এইটো ডাষ্টবিন আছে। বাকী পৰিৱেশটো খুব ধুনীয়া, ইয়াত কোনো লেতেৰা ডিছপ'জেল দেখিবলৈ নাই, চিপছৰ পেকেট চেকেটো দেখিবলৈ নাই। দুই এটা পৰি আছে, হয়তো বতাহত উৰি অহা ক'ৰবাৰ পৰি আছে, যিহেতু মানুহ দুনুও নাই বাৰু আজি, সেইকাৰণে ভাল লাগিছে আহি পিনে। বাকী এনে জেগাডোখৰ নাম হৈছে হাতীশাল। লোকেশ্যনটো মই যদি পাৰোঁ চেষ্টা কৰিলে মানে চেষ্টা কৰিম দিবৰ কাৰণে। লোকেশ্যনটো মই দি দিম, মোৰ তলত দি দিম, লিখি দিম, বা লোকেশ্যনটো ধুনীয়াকৈ মই দিব পাৰে দি দিম। বাকী ইয়াত গৰু দেখিলে পাব, আৰু গৰু আছে। এইফালে ম'হ আছে, এইফালে ম'হ আছে। জেগাডোখৰ নাম হাতীশাল, কিন্তু হাতীটো আজি নাই, গতিকে আজি ম'হ আছে, ম'হ দেখিবলৈ পাব। একদম মজা প্লেচ। বাকী এখন নদী এখন আছে, কিনাৰতে সৰুকৈ নদী এখন আছে, এনজয় কৰিব পাৰি ইয়াত আহি বিন্দাছ। ব্ৰহ্মপুত্ৰৰ পৰা ফাটি অহা সুঁতি বোলে এইটো, একদম পূৰা প্ৰকৃতিৰ লগত এনজয় কৰিব পাৰে ইয়াত। আৰু বাকী আৰু ধৰক ইটো এনজয় নহয়, আৰু প্ৰকৃতিৰ লগত এনজয় কৰিব পাৰে। এইটো মৌ চাপৰি বুলি কৈছে, এইটো মৌ চাপৰি বুলি নামটো, বহুত ডাঙৰ চাপৰি। যিমান দূৰলৈকে দেখাওঁ যথাসম্ভৱ, মানে যিমান দূৰলৈকে চকু গৈছে সিমান দূৰলৈকে চাপৰি মুঠতে গোটেইটো। হয়তো ইয়াত বাঘ চাঘো ওলাই চাগে দেই, মজা মজা। বেকগ্ৰাউণ্ডটো চাওকচোন কিমান সুন্দৰ ভিউ আহিছে, বিউটিফুল ভিউ, মজা মজা ভিউ। বাকী আৰু মই বিশেষ কৈ নাথাকোঁ, আপোনালোকক মই দেখাই যাম। চিনেমেটিক শ্বট কেইটামান বেকত দি দিছোঁ, চাব। চাই পেলাই কেনেকুৱা পালে সেই জেগাডোখৰ বিষয়ে কমেণ্টত জনাব। গতিকে এই কেমেৰাত লেতেৰা হৈছে, এতিয়া অকণমান আগত যাম, অলপ ফুৰি মেলি চাম। আপোনালোকেও চাই থওক ভিডিঅ'টো আগলৈ, ধুনীয়াকৈ মই দি যাবলৈ চেষ্টা কৰিম। আৰু যিসকল চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু লাইক কমেণ্টো কৰিব। ঠিক আছে।
ৰাখিছে যাতে আপোনালোক আহিলেও তেনে সুন্দৰভাৱে ৰাখে চিপছৰ পেকেট বা বিভিন্ন ধৰণৰ কোল্ড ড্ৰিংকছৰ বটলেই হওক বা যিকোনো বটলেই হওক আনি যাতে ইয়াত য'তে ত'তে পেলাই নাযায় যিহেতু আপোনালোকে দেখিবলৈ পাইছে যে ঠাইবিলাক বহুত সুন্দৰভাৱে আছে গছগছনিবিলাকত ধুনীয়াকৈ ৰং চং কৰি থৈছে কালাৰ কৰিছে গতিকে ইমান সুন্দৰ এডোখৰ জেগা যাতে আপোনালোকে লেতেৰা কৰি নেপেলায় তাৰ বাবে আপোনালোকলৈ এটা বিশেষ অনুৰোধ জনালোঁ।